গৰুচটকা মজলীয়া বিদ্যালয়ৰ 50 বছৰ সোণালী জয়ন্তী উদযাপনৰ প্ৰস্তুতি। সাংস্কৃতিক অনুষ্ঠানৰ বাবে স্থানীয় শিল্পীসকলৰ লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল ব্যস্ত আখৰাত। গৰুচটকা মজলীয়া বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ প্ৰস্তুতি তুংগত। গোৱালপাৰা জিলাৰ দুধনৈ শিক্ষাখণ্ডৰ অন্তৰ্গত গৰুচটকা মজলীয়া বিদ্যালয়খনে সোণালী জয়ন্তী বৰ্ষ পূৰ্তি কৰিলে। সেই উপলক্ষে অহা ইংৰাজী 3, 4 আৰু 5 নৱেম্বৰ তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গৰুচটকা মজলীয়া বিদ্যালয়খনে উদযাপন কৰিব সোণালী জয়ন্তী বৰ্ষ। সোণালী জয়ন্তী উদযাপনৰ বাবে ইতিমধ্যে প্ৰস্তুতি তুংগত হৈ উঠিছে। সোণালী জয়ন্তী উদযাপনৰ তিনিদিনীয়া কাৰ্যসূচীৰ বাবে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা স্থানীয় শিল্পীসকলৰ মাজত সাংস্কৃতিক উপ সমিতিয়ে বিভিন্ন গীত মাত নৃত্য আদিৰ আখৰা এনেদৰে চলাই লৈ যোৱা পৰিলক্ষিত হৈছে। মজলীয়া বিদ্যালয় সোণালী জয়ন্তী উদযাপন যিটো কাৰ্যসূচী আছে, এই কাৰ্যসূচীত আমি সাংস্কৃতিক উপসমিতিৰ তৰফৰ পৰা আমি বৰ্ণাঢ্য তিনিদিনীয়া সাংস্কৃতিক অনুষ্ঠান কাৰ্যসূচী ৰূপায়িত কৰাৰ কাৰণে যোজা চলাই আছোঁ। আমি প্ৰথম দিনা লগতে আমি 4টাকৈ সমবেত সংগীত স্থানীয় শিল্পীৰ দ্বাৰা পৰিচালনা কৰাৰ কাৰণে আমি আখৰা চলাই আহি আছোঁ আৰু লগতে স্থানীয় শিল্পীৰ দ্বাৰা গীত মাত ও নৃত্য পৰিৱেশন কৰাৰ কাৰণে আমি 3 তাৰিখ সাংস্কৃতিক সন্ধিয়াত আমি স্থানীয় শিল্পীৰ দ্বাৰা গীত মাত ও নৃত্য প্ৰদৰ্শন বা পৰিৱেশন আমি কৰিম। আৰু আমি 4 তাৰিখে গোৱালপাৰীয়া যিটো জনগোষ্ঠীয় মঞ্চ আছে ভাষা জাতি জনগোষ্ঠীৰ, সেই জনগোষ্ঠীয় নৃত্য গীত মাত পৰিৱেশন কৰিব মিছ সনমপ্ৰিয়া। আৰু সনমপ্ৰিয়া গীত মাত পৰিৱেশনৰ শেষত আমি আকৰ্ষণীয় শিল্পী গোষ্ঠীক আল্টিমেটলি মাতিছোঁ। আমি তেওঁ হ'ল কি আছে জেক আসলাম আৰু তেওঁৰ লগত সহযোগ কৰিব মিছ প্ৰীতি। আমি 4 তাৰিখে তেওঁলোকৰ দ্বাৰা অনুষ্ঠান পৰিৱেশন কৰিম আৰু 5 তাৰিখে আমি আমন্ত্ৰিত শিল্পী হিচাপে মাতিছোঁ
সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান পৰিৱেশন কৰাৰ কাৰণে ৰূপাঞ্জলি ৰাভা আৰু অংকুৰ তনয় এওঁলোকক লৈ আমি এই সাংস্কৃতিক অনুষ্ঠানটো পৰিচালনাৰ কাৰণে সম্পূৰ্ণ যোজা চলাই আছোঁ। লগতে কোনোবা মন্ত্ৰী এম.এল.এ. কোনোবা না আমাৰ 5 তাৰিখৰ প্ৰগ্ৰামত ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল চাহাব অহাৰ কথা আছে, তেওঁ আহিব। লগতে গোৱালপাৰা জিলাৰ 3টাকৈ বিধানসভা সমষ্টিৰ ক্ৰমাগত দুধনৈ বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰী যাদৱ স্বৰ্গীয়দেৱ উপস্থিত থাকিব। লগতে গোৱালপাৰা পূব সমষ্টিৰ A.K. ৰছিদ আলম চাহাব থাকিব। গোৱালপাৰা পশ্চিম সমষ্টিৰ ৰছিদ মণ্ডল ডাঙৰীয়া বিধায়ক ৰছিদ মণ্ডল ডাঙৰীয়া আমাৰ সেই মুকলি সভাত 5 তাৰিখৰ মুকলি সভাত উপস্থিত থাকিব। ৰাইজক কি আহ্বান জনাব? ৰাইজক আমি আমাৰ বহুদিনীয়া যিহেতু 50 বছৰ পাৰ হৈ গ'ল আমাৰ মজলীয়া বিদ্যালয়ৰ, এই সাংস্কৃতিক অনুষ্ঠানবোৰৰ জৰিয়তে স্থানীয় শিল্পীসকলক যাতে উৎসাহ উদ্দীপনা দিব পাৰোঁ, আমি তেওঁলোকৰ প্ৰতিভাখিনি বিকাশ কৰাৰ কাৰণে প্ৰকাশ কৰাৰ কাৰণে আমি যাতে এটা মাধ্যম দিব পাৰোঁ, আগন্তুক যাতে তেওঁলোকে ভালভাৱে আগবাঢ়ি যাব পাৰে। লগতে এই অনুষ্ঠানবোৰ সুচাৰুৰূপে নিয়মানুগতিতভাৱে সুন্দৰভাৱে ভদ্ৰভাৱে আহি পেলাই আমাৰ অনুষ্ঠানবিলাক উপভোগ কৰাৰ কাৰণে সকলো ৰাইজক আমি সাংস্কৃতিক উপ সমিতিৰ পৰা আন্তৰিকতাৰে তেওঁলোকক আমি আহ্বান ও অনুৰোধ জনাইছোঁ।